আজি দিল্লীত যেটো কাৰ্যসূচী হৈছে এইটো আমি অত্যন্ত আজি সুখী হৈছোঁ যে আমি সংগ্ৰামটো চলাই আছোঁ আৰু বড়োৰ যেটো বড়োলেণ্ড সমস্যা এই সমস্যাটোত আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে কিছুমানে ইউটিসি কথা কৈছে ইউটিসিটো আমি বিচৰা নাই কাৰণ এটা সৰু বস্তু বিচাৰি গোটেই বৃহৎ বড়ো ৰাইজৰ যেটো সামগ্ৰিক উন্নয়ন হেতু আমি স্থবিৰ কৰিব নিবিচাৰোঁ যে বড়োলেণ্ড হ'লেহে গোটেই জাতি জনগোষ্ঠী আৰু বড়োলেণ্ডত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত বড়ো ৰাইজৰ সমস্যাটো সমাধান হ'ব ইউটিসি বিলাক এইটো এটা লিমিটেড এৰিয়া হ'ব সেইবিলাকৰ কাৰণে আমি সংগ্ৰাম কৰা নাই বড়ো ৰাইজে শ্বহীদ হোৱা নাই আজিলৈকে প্ৰায় ৫,০০০-৭,০০০ মানুহ শ্বহীদ হৈছে বড়োলেণ্ডৰ কাৰণে ইউটিচিৰ কাৰণে বা বিটিচিৰ কাৰণে শ্বহীদ হোৱা নাছিলে গতিকে বড়োলেণ্ডৰ সমস্যাটো আৰু বড়োলেণ্ড গঠন হ'লেহে বড়ো ৰাইজৰ সমস্যা আৰু সৰ্বাংগীন উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ শদিয়াৰ পৰা শংকুলৈকে যিটো সমস্যা এই এৰিয়াটোত যি জাতি জনগোষ্ঠী বসবাস কৰিছে এই অঞ্চলটোৰ ডেভেলপ সামগ্ৰিক শৈক্ষিক আৰু আমাৰ উন্নয়নৰ যেটো ত্বৰান্বিত গতি এইটো বড়োলেণ্ডহে দিব পাৰিব কিন্তু ইউটিচিয়ে দিব নোৱাৰিব গতিকে আমি বড়োলেণ্ডটো বিচাৰিছোঁ আৰু বড়োলেণ্ডটো সকলো ৰাইজে বিচৰাটো ভাল আৰু বড়ো ৰাইজে এইটো ইউটিচিৰ কাৰণে লগা নাই বড়োলেণ্ডৰ কাৰণেহে লাগিছে এই মানে যিবিলাক অট'নমাছ কাউন্সিল এতিয়া 6টা জনগোষ্ঠীৰ বেলেগে অট'নমাছ কাউন্সিল আছে বিটিডিক বাদ দি কিনি বিটিচিক বাদ দি কিনি বাকি 6টা জনগোষ্ঠীক মানে আপোনাৰ অট'নমাছ কাউন্সিল দিয়া আছে ঠিক তেনেদৰে বিটিডিৰ বাহিৰৰ যিবিলাক বড়ো কছাৰী আছে সেইবিলাকেও মানে অট'নমাছ কাউন্সিলটো ডিমাণ্ড কৰি আছে যিহেতু এইটো সাংবিধানিক ৰুল এটা আছে তেতিয়া এইটো বড়োলেণ্ডৰ আমি যিহেতুকে এইখিনি যিয়ে বড়োলেণ্ডটো হ'লে এইখিনি গোটেইখিনি সুবিধাটো তেখেতলোকে লাভ কৰিবই গতিকে ইউটিচিটো এই আমাৰ মানে কাউন্সিলটো বিচাৰি কোনো লাভ নাই মোৰ মতে যিহেতুকে বড়োলেণ্ডটো হ'বই বড়োলেণ্ডৰ মাজতে থাকিব আমি দেউৰীবিলাকেও আমি 6 শিডিউল বিচাৰিম বড়োলেণ্ডৰ মাজতে যদি অসম গভৰ্ণমেণ্টে নিদিয়ে ভাৰত গভৰ্ণমেণ্টে নিদিয়ে আমি ভাৰত গভৰ্ণমেণ্টৰ পৰা ডিমাণ্ড কৰিম যে বড়োলেণ্ডৰ ভিতৰত আমাক 6 শিডিউলটো দিব লাগে আমি সেইটোৱে ডিমাণ্ড ৰাখিছোঁ অসম চৰকাৰকো ডিমাণ্ড ৰাখিছোঁ আমি 6 শিডিউল দিব লাগে ভাৰত চৰকাৰকো ডিমাণ্ড দিছোঁ কাইলৈ বড়োলেণ্ড হৈ গ'লে বড়োলেণ্ডকো আমি 6 শিডিউলৰ কাৰণে গতিকে বড়োলেণ্ড হ'লেতো গোটেই সাৰ্বাংগীন উন্নতি হ'ব জাতি জনগোষ্ঠীৰ উন্নতি হ'ব আৰু ট্ৰাইবেল জনগোষ্ঠীৰো উন্নতি হ'ব যিমানখিনি ইয়াত বসবাস কৰি আছে আৰু বাকী জনগোষ্ঠীবিলাকৰ যিখিনি সাংবিধানিক যিখিনি অধিকাৰ সম অধিকাৰ সেইটো থাকিব